আমৰ এটা সোৱাদ লগা চাটনি খাবলৈ খুবেই ভাল হয়। তাৰ বাবে আমি লৈছোঁ 2টা কেঁচা আম। আমকেইটা ভালকৈ ধুই বইল হ'বলৈ পাতি দিছোঁ। 20 পৰা 25 মিনিট সময়ৰ ভিতৰত আমকেইটা বইল হৈ যাব। বইল হোৱাৰ পাছত আমকেইটা ঠাণ্ডা হ'বলৈ থৈ এখন প্লেটত উলিয়াই আমৰ বাকলিসমূহ গুচাই লৈছোঁ। আমাৰ আমকেইটা অলপ পকিছিলে আৰু তথাপিতো কেঁচাই হৈ আছিলে, কিন্তু বইল কৰাৰ কাৰণে বেছি কালাৰটো আহি গ'ল। এতিয়া আমকেইটা এখন চামুচৰ সহায়ত ভালকৈ চুচি লৈছোঁ। এতিয়া আমবোৰ মিহি মিহিকৈ ওলায়। দুটা আম ভালকৈ চুচি হোৱাৰ পাছত তাত মই যোগ কৰিছোঁ এচামুচ গুড়। লগতে মই দিছোঁ অলপ নিমখ। যদি আপোনাৰ আমকেইটা বেছি টেঙা হয় তেতিয়াহ'লে অলপ বেছিকৈ নিমখ দিব। মোৰ বেছি টেঙা নহয়, সেইকাৰণে মই অলপ কম নিমখ দিছোঁ। বাকী গোটেইখিনি চব মিক্স কৰি মই এটা বাতিত উলিয়াই লৈছোঁ। এতিয়া আমি আমৰ চাটনিৰ কাৰণে মছলাটো বনাম। মছলাৰ কাৰণে মই কেৰাহীটো পাতি লৈ তাত কমেও 1.5 চামুচমানৰ তেল দিছোঁ। তেল দিয়াৰ পাছত অলপ জিৰা গুড়ি দিছোঁ। 3টা কাটি থোৱা জলকীয়া মই দিছোঁ। লগতে মই নৰসিংহৰ পাত দিম কেইখিলামান। মছলাখিনি ভালকৈ হোৱাৰ পাছতে ইয়াত মই দিছোঁ অলপ নিমখ। মছলাখিনি হৈ যোৱাৰ পাছত আমখিনিত আমি মছলাখিনি যোগ কৰি দিছোঁ। আৰু এতিয়া আমাৰ আমৰ চাটনি ৰেডি। আপোনালোকে যদি খোৱা নাই খাব, বহুত ভাল লাগে। পাৰিলে আমাৰ চেনেলটো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব